এইটো ভি.আই.টি চেন্নাই মূল গেট স্তম্ভ ইয়াতে এই চকাটো ঘূৰি আছে চাচোন মস্ত চকাটো ঘূৰি আছে মস্ত চকাটো ঘূৰি আছে মস্ত চকা এটা ঘূৰি আছে চাচোন আৰু এইটো মেইন গেট ভি.আই.টি চেম্বাৰ কেম্পাছ ওচৰত গৈ ৰেচিডেঞ্চি গেট ভি.আই.টি ওপৰত লিখা আছে ভি.আই.টি দেখিছে গেটটো এইটো কেম্পাছৰ এয়া চেন্নাই এয়াৰপৰ্ট এনেকৈ চেন্নাই এয়াৰপৰ্টত আছোঁ ষ্টাইলিছ আছোঁ চেন্নাই এয়াৰপৰ্ট কাষতে অভাৰব্ৰিজে ট্ৰেইন গৈ আছে ট্ৰেইন দেখিছেনে ট্ৰেইন গৈ আছে প্ৰতি 2 মিনিটৰ মূৰে ট্ৰেইন গৈ থাকে আমি ভাত খাবলৈ বিচাৰি ফুৰিছোঁ এতিয়া ভাত পোৱা নাই চব বিৰিয়ানী কিন্তু আমি অসমীয়া মানুহটো ভাতকেইটালৈ মনত পৰি আছে সেইকাৰণে ভাত বিচাৰি ফুৰিছোঁ এতিয়া ক'ত পাওঁগৈ ভাত ঠিকনা নাই এতিয়া এয়াৰপৰ্টত আকৌ এখন ট্ৰেইন আহিল চাচোন 2 মিনিটতকৈ কম সময়ৰ ভিতৰত আহি থাকে ট্ৰেইন এইটো এয়াৰপৰ্ট চেন্নাই এয়াৰপৰ্ট ওকে এৰোহাব চেন্নাই এৰোহাব ইয়াত খোৱা বোৱা ব্যৱস্থাটো আছে 4তলাৰ ওপৰত চাই চাগে গম পাইছে কেনেকুৱা হ'ব ইয়াৰ পৰা মেট্ৰ' ট্ৰেইন পোৱা যায় গোটেই চেন্নাই ঘূৰিব পাৰি 2 মিনিটৰ মূৰে মেট্ৰ' ট্ৰেইন গৈ থাকে তাকে ভাবিছোঁ এবাৰ মেট্ৰ' ট্ৰেইনো ঘূৰিম নেকি কিবা খোৱা বোৱা এটা কৰি লওঁ KFC ক'ত পোৱা যায় চোৱাচোন তললৈ ষ্টেয়াৰ মই এটা 4তলাৰ ওপৰত আছোঁ চোৱাচোন ভাতটো কেনেকুৱা লাগিছে হাব চেন্নাই এৰোহাব বস্তুৰ দাম 2 চাই বস্তু চুলেও দাম দিব লাগিব এনেকুৱা টাইপৰ যেন দাম হয় ভাল লাগিছেনে চেন্নাই এয়াৰপৰ্ট আমি এৰোহাবৰ পৰা নামিলোঁ চেন্নাই এয়াৰপৰ্ট এইটো আপাৰ কৰিডৰ এইটো লৱাৰ কৰিডৰ এইবিলাক হ'ল মল এণ্ট্ৰেঞ্চ মলৰ চোৱাচোন এয়াৰপৰ্ট মেট্ৰ' এইটো হ'ল এয়াৰপৰ্টৰ বিল্ডিং ইমান ডাঙৰ মানে ইণ্টাৰনেশ্যনেল টাৰ্মিনেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ইয়াৰ পৰা বিশ্বৰ সকলো ঠাইলৈকে যাব পাৰে এতিয়া 7টা বাজিলে পোহৰ হৈ আছে কিন্তু আমাৰ টিকলাখন কৈ দিয়া এইটো পুতলা অফিচ ইয়াত বিভিন্ন ধৰণৰ ষ্টাৰ্টআপসকলে এটা ৰুমত নিজৰ কাম কৰে ইয়াৰ কেইবাটাও বিষয়ে আমি গম পালোঁ কোনোবাই ৰবট বনাই আছে কোনোবাই এয়াৰৰ কাৰণে কিবা বনাই আছে এইটো এটা ৰবট দেখাত সৰু কিন্তু বহুত ডাঙৰ ৰবটটোৱে জাহাজৰ
হেৰি কৰে, জাহাজ চাহাজ ভাল কৰে। তাৰপিছত এইটো মেইন কৰিডৰ, এইটো ভিনেছ বুলি কোৱা হয়। ইয়াত বিভিন্নজনে এইটো লাইক এই বিভিন্ন ধৰণৰ কাম কৰি আছে। মোটামুটি এই সকলোকে আমি চাইণ্টিষ্ট বুলি ক'ব পাৰোঁ, চাইণ্টিষ্টেই হয়। আৰু এই লগৰ এইকেইটা ঠিক আছে, আকৌ ধৰি আছে। এইবিলাক প্ৰত্যেকটো সময়তে চাইণ্টিষ্টসকলে কাম কৰি আছে। গতিকে চাইণ্টিষ্টে কাম কৰি আছে। সোমাই আহিছে। মই প্ৰথমতে কম্পিউটাৰক লগ কৰিছিলোঁ, এইটো কম্পিউটাৰ ৰুম, ছাৰক আমি লগ কৰিছিলোঁ। ইয়াত ভি নেষ্ট বুলি কোৱা হয়, ভি নেষ্ট। মানুহবিলাকে বিভিন্ন ধৰণৰ কম্পিউটাৰ ষ্টাৰ্টআপ, অফিচ অফ ষ্টাৰ্ছ অ'কে। ৰুমবিলাক ইয়াতে হোষ্টেলবিলাক এনেকুৱা হোষ্টেল, ইয়াত চবেই ষ্টাৰ্টআপৰ কাম কৰি থাকে। কলেজো হয়, ক্লাছ হয়, খোৱা বোৱা কৰি আছে চবেই। VIT চেন্নাই এখন গ্ৰাউণ্ড, ৰুমবিলাক এনেকুৱা। এইটো আটাইতকৈ সৰু ঘৰটো, ডাঙৰ ঘৰটো মই হোষ্টেলকেইটা মই দেখাই দিম। ইয়াৰ কাষত আছিলে VIT চেন্নাই। চেন্নাই ডেন্সিঙৰ কথা হেৰি ডেন্স হৈ আছে, চবে প্ৰেক্টিছ কৰিছে ডেন্সৰ, চবে নিজৰ কামত ব্যস্ত। এইবিলাক ক্লাছৰুম, এটা তাৰ অফিচ, ক্লাছৰুম, অফিচ, গ্ৰাউণ্ড, এইটো অফিচ ৰুম, এইটো এটা হোষ্টেল, এইটো ইয়াত অডিটৰিয়াম আছে, খেলা ধূলা কৰে, ৰাস্তাতে বহে কৰে। আৰু পিছফালে ডাঙৰ ডাঙৰ হোষ্টেল কেইটামান আছে, যাৰ ওপৰত হেলিপেড আছে। দেখি ভাল লাগিছেনে? ইমান চাফা ৰুমবিলাক, ঠাইবিলাক সম্পূৰ্ণ পৰিষ্কাৰ। আগফালৰ হোষ্টেলখিনি নেদেখালোৱেই, গেটটো বহু পিছত দেখাম। এতিয়া ইমানলৈকে দেখুৱাইছোঁ। আমি এতিয়া গৈ আছোঁ খাদ্য খাবলৈ, ঠিক আছে। VIT হোষ্টেল, ইয়াৰ ওপৰত এইফালে দেখিছে না হেলিপেড আছে, সেইটো হেলিপেড। ইয়াৰ হোষ্টেল 22 তলা নে 23 তলা, ইয়াৰ হোষ্টেল VIT। এইটো হ'ল জিমখানা, ইয়াত খোৱা বোৱা কৰা হয়। VIT কলেজৰ ৰাস্তাবিলাক, কলেজ কেম্পাছৰ ৰাস্তাবিলাক, ফুটপাথ। এইটো AB হোষ্টেল, MH হোষ্টেল, জিমখানা। তাৰ পিছফালে AB হোষ্টেল, B হোষ্টেল, হেন হোষ্টেল, এই ডাঙৰ ডাঙৰ হোষ্টেলবিলাক। ইয়াত জিমখানা বুলি লিখা আছে, মানে ইয়াত খোৱা বোৱা ব্যৱস্থা আছে। আমি ইয়াত খাবলৈ আহি আছোঁ আৰু অলপ পিছতে চাগে আকৌ ওলাই যাম। অ'কে, এইটো চোৱাচোন, এইটো 3D প্ৰিণ্টাৰ। এইটো 3D প্ৰিণ্টাৰ, যিকোনো 3D টাইপৰ বস্তু বনাব পাৰে। এক্সাম্পল এইবিলাক বস্তু বনাব পাৰে, এইবিলাক 3D প্ৰিণ্টাৰ বস্তুবিলাক বনাব পাৰে। যেনেকুৱা শ্বেপৰ তোমাক বস্তু লাগে তেনেকুৱাই বনাই দিব। এইটো দিয়াচোন বুলবুল, এইটো এই লগৰটো দিয়াচোন। এইটো 3D প্ৰিণ্টাৰ ইয়াতে বনোৱা, ইয়াত বনাইছে। এইটো বস্তুবিলাক ইয়াত বনাব পাৰে। তাৰপিছত এইটো হ'ল ইয়াত এই মেচিনটোৱে কি কয়, এইখন কি বুলি কোৱা হয়, PCB প্ৰিণ্টাৰ। মোবাইলৰ ভিতৰত মাডাৰ বৰ্ড থাকে যে, তাৰপিছত এই টেপ চেপবিলাকৰ যিখন বৰ্ড থাকে
সেই বৰ্ডখন বনাই ইয়াত। এইটোৰ দাম, এইটো ইছৰোৰ আছে, নাছাত আছে, তেওঁলোকৰ ডাঙৰ ডাঙৰো আছে, আৰু IIT মাদ্ৰাজ, আৰু এইটো মানে VIT আমাৰ পুতলাহঁতৰ অফিচত আছে। এইটোৰ দাম কিমান দাম? এইটো কিমান? 8.5 লাখ টকা। এই বস্তুটো সৰু, দেখাত ইমান সৰু, ইয়াৰ দাম 8.5 লাখ টকা। ইয়াত যিটো ইংক ব্যৱহাৰ হয় এইটো পিয়'ৰ চিলভাৰ, মানে ৰূপৰ চিয়াহী ব্যৱহাৰ হয়, যিটো মানে আমাৰ জেনেৰেল তামৰ ৱাৰ ইয়াত ব্যৱহাৰ নহয়। এইটো এই যে আঁচবিলাক দেখিছা এইবিলাক পিয়'ৰ চিলভাৰৰ, পিয়'ৰ ৰূপৰ। ইয়াৰ মাজেদি এওঁলোকে এইটো প্ৰিণ্ট কৰে এনেকুৱা বৰ্ডবিলাক, আৰু তাৰ মেচিনত লগাবৰ কাৰণে। মানে সাধাৰণতে নাছা বা ইছৰোৱে ব্যৱহাৰ কৰে তেওঁলোকৰ এই ৰকেটবিলাকত এই জেনেৰেল ইংক থকা বা জেনেৰেল ৱায়াৰ থকা হেৰি ব্যৱহাৰ নকৰে, হয় গ'ল্ড নহয় চিলভাৰ ব্যৱহাৰ কৰে। ইয়াত তিনি ধৰণৰ ৰড থাকে, এডালতে গাঁতটো খান্দি যায়, এডালতে ৰূপৰ চিয়াঁহীটো ঢালি যায়, এডাল ৰডে মানে সেই চিলভাৰ হেৰিটো চিয়াঁহীটো হেৰি কৰি যায়, শুকুৱাই যায়। এইবিলাক হ'ল বেলেগ বেলেগ ড্ৰিল, এইবিলাক মেচিন, এয়া ড্ৰিল, এই ড্ৰিলবিলাক লগাই দেখুৱাইছে পুতলাই, এইবিলাক ড্ৰিল। এইবিলাকে আহি ইয়াত এনেকৈ কাটি কাটি গৈ থাকিব, কাটি কাটি গৈ থাকিব, এক্সট্ৰা ড্ৰিল। এই ড্ৰিলবিলাকৰ দামো বহুত বেছি। এইবিলাক চব কলেজৰ বস্তু হয়, কলেজৰ বস্তু হয়, নিজে কিনিব পৰা নাযায় ইমান দামৰ। অ'কে, ঠিক আছে। আৰু এইটো হ'ল পুতলাৰ মানে ৰুম, য'ত তেওঁ ৰবটৰ হেণ্ড বনাই আছে, ৰবটিক হেণ্ড। এইবিলাক চেঞ্চৰ তেওঁলোকে ইয়াত নিজে বনাই লৈছে, নিজে চেঞ্চৰবিলাক বনাই লৈছে এই মেচিনতে। অ'কে, থেংক ইউ। মই হাতত বস্তু এটা লৈ আছোঁ, চোৱাচোন এইটো কি বস্তু বাৰু? কোনোবাই ধৰিব পাৰিছেনে? মোৰ হাতৰ তলুৱাখনৰ সমান মাত্ৰ। এইটো এটা কম্পিউটাৰ, মিনি কম্পিউটাৰ। ইয়াৰ দাম 1,25,000 টকা। ইয়াত এক্সট্ৰাকৈ এণ্টিনা লগোৱা হয়, এইকেইটা এণ্টিনা পইণ্ট আছে, আৰু এইফালে কীবৰ্ডখন লগাই লয়। এইটো ইয়াত লিখা আছে 1,17,999 টকা। ডেলিভাৰী চেলিভাৰী লৈ পেলাই অলপ আৰু বেছি হয়। এইটো কম্পিউটাৰ, মোৰ হাতত এটা লৈ আছোঁ কম্পিউটাৰ এটা, চোৱাচোন দেখিছেনে? আচৰিত নহয়নে বাৰু? ঠিকেই। এয়া VIT কেণ্টিন, সকলো খোৱা বোৱা কৰে। এয়া VIT কেণ্টিন, এনেকৈ থিয় হৈ খাব লাগে। ঘৰৰ ডিজাইনটো অলপ বেলেগ ধৰণৰ, ভাল লাগিছে। খুঁটাবিলাক বেকা বেকা, আমাৰ খুঁটাবিলাকৰ নিচিনা নহয়, বেকা বেকা খুঁটা। যোৱাবাৰতেও দেখিছোঁ এইবিলাক ভিতৰৰ ৰাস্তাবিলাক VIT, ভাল লাগিছে থাকি। চবফালে ল'ৰা ছোৱালী VIT 20,000 ল'ৰা ছোৱালী আছে, 20,000 ল'ৰা ছোৱালী। প্ৰতিটো ল'ৰা ছোৱালী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত মিনিমাম পাৰ্চেণ্টেজ 90, ইমান চোকা ল'ৰা ছোৱালী। মিনিমাম পাৰ্চেণ্টেজ 90, মেক্সিমামটো নিয়াৰলি 100%। এনেকুৱা চোকা ল'ৰা ছোৱালী ইয়াত VITত ইঞ্জিনিয়াৰিং কৰি আছে। ইয়াৰ পৰা বহুত চাইণ্টিষ্ট ওলাই থাকে প্ৰতি বছৰে।